আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ দিনটোত মই বিশেষ কি কৰোঁ দেখুৱাই যাম। আজি হৈছে দেওবাৰ। দেওবাৰ এটা মানে এনেই আৰু ইণ্টেনশ্যনেলি নহয়, আনইণ্টেনশ্যনেলিয়ে হওক মানে এটা লং ভিডিঅ' মোৰ বনিছে আৰু আজি মানে ভিডিঅ'টো বনাবলৈ লৈ ভিডিঅ'টো এতিয়া কৰিবলৈ মন কৰিছোঁ যে আজি দেওবাৰ। আগৰ দিনাখনো দেওবাৰে এটা লং ভিডিঅ' দিছিলোঁ। আজি ঢেৰ কিবা কিবি হৈ আছে ঘৰখনত, তাকে দেখুৱাম দেই। পানী খাই আজৰি হৈ ছোৱালীজনী দিনটোত এবাৰ শুৱে, তাকে শুই আছে তাই। তাৰপিছতে মই আগফালে ওলাই আহিছিলোঁ এটা ৰুমলৈ। তাইক দেখিলোঁ যে তাই শুই উঠি এইবোৰ তাই খেলা বস্তুবোৰ এনেকৈ সজাই ৰাখিছে। তাই যদি আকৌ বেয়া কৰে সেইবোৰ বেয়া কৰিছা বুলি খুব কান্দিব আৰু। তাৰপিছতে এয়া টৌত বনাই আছে মায়ে পায়স। মানে নামঘৰত আজি পাল আছে, দেওবাৰে ভাগৱত পাঠ হয় নামঘৰত, হাওঁপুৰা চুকৰ নামঘৰত। মায়ে তালৈকে বুলি চাহ দিবলৈ পায়স বনাই আছে। আমাৰ ঘৰৰ পৰা যিহেতু নামঘৰটো বহুত দূৰত হয়, এই পাত্ৰটোতে লৈ যোৱাৰ সুবিধা নাই, সেয়ে এটা বেলেগ ঢাকোন থকা বাতিত মায়ে বেগত ভৰাই লৈ যাব লাগিব। মায়ে সেইকাৰণে মগেৰে বস্তুখিনি বেলেগ এটা পাত্ৰলৈ উঠাই লৈছে। তাতে এয়া মা গ'ল নামঘৰলৈ, বেটেৰী ৰিক্সাত গৈছে। তাৰপিছতে এয়া আহিলে এটা পাৰ্চেলটো ল'বলৈ মোতকৈ উৎপাতটো তাই দেখিছেনে। পাৰ্চেলটো হাতত পালোঁ যেতিয়া খুলিলোঁ, কিন্তু পাৰ্চেলটো পিছে খোলাৰ সুখটো বেলেগ কোনোবাইহে পাব লাগিছিলে। তথাপিতো পাৰ্চেলটো মানে মানুহজনী পটককৈ লগ পাম নে নাপাম বুলি খুলি দিলোঁ। এয়া চক কালৈ আনিছোঁ, এই আপোনালোকে মোৰ ভিডিঅ'ত দেখি থাকে অকণমানি বুলি যে আমি মাতোঁ, তাইলৈ আনিছোঁ তাইলৈ এটা কুৰ্তা ছেট আনিছোঁ, বিহু বুলি শেহতীয়াকৈ আনিছোঁ। তাৰপিছত আমি তিনিওটা ৰৈ আছোঁ এটা পাৰ্চেললৈ বুলি। এনেকৈ আগতীয়াকৈ ৰৈ থকা নাযায় আচলতে, কিন্তু আজি পাৰ্চেলটো অলপ বেলেগ ধৰণে আহিছে বুলি গম পালোঁ কাৰণে ৰৈ আছোঁ। এয়া দেখিলে আপোনালোকে গাড়ীত আহিছে পাৰ্চেলটো, বৰ ডাঙৰ পাৰ্চেল নহয়। কি আহিছে আচলতে এইটো ভিডিঅ'ত মই দেখাব পাৰিম নে নোৱাৰিম নাজানো, দেখুৱাই দিম বাৰু আপোনালোকক যদি মোৰ সময়টো মিলে। এইটো হৈছে অকণমান আমাৰ জোখেৰে ডাঙৰকৈ এটা পাৰ্চেল। আপোনালোকে যদি কি আছে গেছ কৰিব পাৰে ক'বচোন। আজিতো পাৰ্চেলটো দেখুৱাই সামৰণি মাৰিছোঁ। কি আছে ভিতৰত জানিবলৈ হ'লে মোৰ আগলৈ ভিডিঅ'বোৰ চাই যাব। আজিলৈ আহোঁ, ধন্যবাদ।